welcome to ND Vlogs or an এটি ধুনিয়া ভিডিও লৈ সকলোকে স্বাগতম জনাইছো আজি বহুত দিনৰ বিৰতিৰ পিছত আজি ভাবিলো এটা ব্লগ কৰো ব্লগটো মানে এখন ধুনিয়া কিতাপ একচুয়ালি দুখন ধুনিয়া কিতাপ আপোনালোকৰ মাজলৈ হুনকালে আহি আছে কি কিতাপ কোনে উলিয়াব গোটেইখিনি ডিটেইলছ অলপ পিছত দি আছো আৰু হেতু কামতে আমি অলপ উলাই যাও এতিয়া প্ৰেছ হলে গটিকে আন্দাজা লগাব পাৰিছে নাই গম নাপাও অলপ পিছত সাৰপ্ৰাইজটো আপোনালোকলৈ মুকলি কৰি দিম তাৰ পিছত কি বুক হ'ব কেতিয়া ৰিলিজ হ'ব গোটেইখিনি জনাম আৰু দিনটো আজি কি কৰো গোটেইখিনি জনাম হেকাৰণে ব্লগটো আমাৰ লগত চাই থাকক শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ ব্লগটো কেনে লাগিল কিন্তু তাৰ আগতে যি সকলে এটো মানে ঘৰৰ কাম চলি আছে ইফালে সো ইগনোৰ দ্যাট নয়েজ এতিয়ালৈকে জিঅগ্লাস এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে আমাৰ প্ৰতিটো ধুনীয়া নতুন ভিডিঅ'ৰ লগত আপোনালোক আপডেট আৰু নোটিফাই হৈ থাকিব পাৰে গতিকে আজিৰ ভিডিঅ'টো চাই থাকক আৰু আপোনালোকৰ দিনটো শুভ হওক গতিকে বলক আমাৰ লগত সো আমি যাবলৈ লৈছো এটো দীপাংকৰ আজি কি প্ল্যান তোমাৰ দিনটো আমাৰ বেলেগ প্ল্যান তোমাৰ বেলেগ প্ল্যান হা মই কৈছো শুনা না প্ল্যান বোলে তোমাৰ বেলেগ প্ল্যান আমাৰ বেলেগ প্ল্যান তোমাৰ কত যাব আছে তোমাৰ কত যাব আছে এটো লকটো কৰি দেচোন ঘৰ হেটো অলপ টাফ আছে গতিকে বলক আমাৰ লগত আমি দিনটো কি কৰো চাই থাকিব নে কি কয় দীপাংকৰ আৰু আমা ৰেডি হৈ আছে সকলো নিজৰ কামত ওলাইছো গতিকে ব্লগটো চাই থাকক আমাৰ লগত হাই গাইস আমি এতিয়া গৈ আছো মানে এটা জুৰত পাইছো ৰাজগড়ত আছে প্ৰেছটো সো ৰাজগড়লৈ গৈ আছো এতিয়া অলিম্পিয়া প্ৰেছ মাই কৈছে অলিম্পিয়া প্ৰেছলৈ গৈ আছো ৰাজগড়ত আছে তাৰপিছত অকমান আৰু অলপ সাৰপ্ৰাইজ আছে সাৰপ্ৰাইজ না একচুয়ালি গম পাই আমাৰ নতুন এটা ইনিশিয়েটিভৰ কথা হেতু আপোনালোকক কম তাৰ কাৰণে ভিডিঅটো শেষলৈকে চাব লাগিব আৰু আমাক লাষ্টত জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅটো কেনে লাগিল গতিকে ভিডিঅটো চাই থাকক আৰু ইয়াতে কি জানে নগত আমি যেতিয়া আছিলো ইমান বেছি ঠাণ্ডা পৰিছিল একদম মোজা জোতা পিনি টিপ টপ ইয়াতে কোনো মানে আগবেলা ঠাণ্ডাৰ চিনচাপে নাই এটা পুৰা ৰ'দ দি আছে নো সোয়েটাৰ নাথিং একো পিনা নাই যে ঠাণ্ডাটো ফিল কৰিব লাগে ঠাণ্ডা দিলে ভাল লাগে একো নাই বাৰু ব্লগটো চাই থাকিব আৰু শেষত জনাব আমাক তো হেল্ল' গাইজ কি খবৰ এতিয়া মই আছো আপোনাৰ এখিনি ৰাজগড় বুলি কয় আৰু ইয়াতে কমপ্লিট ইলেক্ট্ৰনিক আপোনাৰ গোটেই মিউজিকেল আইটেম গোটেইখিনি আছে মই দেখিছেনে ক'ত বহি আছো ইয়েছ মই এনেকুৱা এখন দোকান বহি আছো য'ত আপোনাৰ ইউটিউবৰ কাৰণে ষ্টিকাৰ্ছ যোনে বনোৱাব নাই মই যেনেকৈ বনোৱা নাছিলোঁ সেইকাৰণে মই ভাবিছোঁ যে ষ্টিকাৰ এটা বনাই লওঁ ইউটিউবৰ তো সেইকাৰণে মই ইয়ালৈ আহিছোঁ আপোনালোকে যদি বনাবলৈ ইচ্ছা কৰে তেতিয়া ইয়ালৈ আহিব পাৰে দাদাৰ দোকানখনৰ নাম কৃষ্ণা তো কৃষ্ণা প্ৰিণ্টাৰ দাদাৰ দোকানখনৰ নাম ৰাজগড়তে আছে তো সেইখিনিত আহিব পাৰে আৰু আপোনালোকে নিজৰ যোনটো হেৰি আপোনালোকে ছাপ'জ কিবা এটা নিজে আপুনি বনাই লৈছে ইউটিউব ষ্টিকাৰ এটা যোনটো আপুনি নিজে হেৰি কৰা এডিট কৰা আৰু সেইটো তেওঁলোকৰ ওচৰত লৈ আহিব পাৰে তেওঁলোকে আপোনাৰ ৱাটাৰপ্ৰুফ যোনটো প্ৰিণ্টিং নহ'লে আপোনাৰ নৰ্মেল যোনটো আপোনাৰ ষ্টিকাৰ্ছ হয় সেইটোত আপোনাৰ প্ৰিণ্ট কৰি পেলাই দিব এতিয়া মোৰ ষ্টিকাৰ বনাই আছে এই দাদাই তো এই লেপটপত লাগি আছে তো তেওঁ বনাই আছে তো তাৰপিছত আপোনালোকক দেখাম মই তাৰপিছত ক'ত যাওঁ আৰু কি কৰোঁগৈ সেইখিনি গোটেইখিনি আপোনালোকক দেখাম তো ব্লগটো চাই থাকিব তো এইটো দেখিছে মোৰ অলৰেডি ষ্টিকাৰ্ছ আহি গ'ল দাদাহঁতৰ দোকান বহুত ধুনীয়াকৈ প্ৰিণ্ট কৰে তো এতিয়া মই এইখিনি লৈ পেলাই যাম আৰু য'ত ত'ত লগাব পাৰি মই দিম আৰু যাক লাগে মই দি দিম বাৰু তেওঁলোকেও লগাব পাৰিব আপোনালোকে ব্লগটো চাই থাকিব আমি কিতাপখনৰ বিষয়ে অলপ ৰিভিল কৰিম কিতাপখন কি হয় কোনে লিখিছে কিহৰ ওপৰত লিখিছে গোটেইখিনি আপোনালোকক জনাইছোঁ ডাইৰেক্টলি তেওঁৰ পৰা শুনিলোঁ কিহৰ কিতাপ হয় সো আমাৰ কিতাপখনৰ মানে লিখক হৈছে মা চায়নী শইকীয়া সো তেওঁৰ পৰাই শুনো কিতাপকেইখন কিহৰ ওপৰত কিহৰ বাবে উলিয়াইছে ক'ত উলিয়াব গোটেইখিনি সুধোঁ গতিকে তেওঁৰ ওচৰতে যাওঁ বলক কোৱা মা কিতাপখন উলিয়াব লৈছোঁ ডিগবৈ সাহিত্য সমিতিৰ বেনাৰত গতিকে আপোনালোকে অতি সোনকালে পাব মোৰ স্বৰচিত কবিতা কিতাপখনৰ নাম কৈছোঁ ঔ ফুলীয়া সোৱাদ আকৌ কৈছোঁ কিতাপখনৰ নাম কৈছোঁ ঔ ফুলীয়া সোৱাদ মোৰ এটি কবিতাৰ এশাৰী বাক্য মানে খুব ভাল লাগিলে মোৰ বাক্যশাৰী নিজেই যেতিয়া জন্ম দিছোঁ কবিতাটো সেই কবিতাটো মোৰ খুব মৰমৰ কেইবাটি সুন্দৰ কবিতা আছে আপোনালোকলৈ আগবঢ়াই দিম অতি সোনকালে প্ৰকাশ পাব অহা 26 ডিচেম্বৰত অসম লেখিকা সংস্থাৰ অধিৱেশন আছে চানমাৰীত তাতে মোৰ কিতাপখনি
উন্মোচন কৰা হ'ব গতিকে সেই ভাল খবৰটো আপোনালোকক দি থৈছোঁ লগতে আৰু এখন মোৰ বিয়া নামৰ কিতাপ দ্বিতীয় প্ৰকাশকৰ বাবে আগবাঢ়িছোঁ গতিকে কিতাপখনৰ নাম থৈছোঁ হোমাগ্নি অৰ্থাৎ হোমৰ জুই সেই কিতাপখনৰ বিয়া নামৰ কিতাপখনো আপোনালোকলৈ আগবঢ়াম সেইদিনাই উন্মোচন কৰা হ'ব আৰু গুৱাহাটীত মই প্ৰেছত আছোঁ বৰ্তমান তাত মোৰ অতি মৰমৰ ভাইটি আছে সমীৰণ সপোনে মোৰ কবিতাৰ কিতাপখনৰ কামখিনি আগবঢ়াইছে গতিকে তেওঁক মই আপাহতে ধন্যবাদ জনাইছোঁ অলন্তীয়া প্ৰকাশন ভাল লাগিছে আৰু যিসকলে মোক ভৱিষ্যত বাণীৰে মোক আশীষ প্ৰদান কৰিছে তেওঁলোকৰ ওচৰত মই চিৰ কৃতজ্ঞ হৈ ৰ'ম আশা ৰাখিছোঁ অসমবাসীয়ে মোৰ কবিতা পুথিখন আদৰি ল'লে মই আৰু ভাল কবিতা জন্ম দিব পাৰিম একে কোনো ধন্যবাদ চ' আমি ডাইৰেক্টলি সমীৰণৰ ওচৰলৈ যাওঁ যি আমাৰ গোটেই কিতাপখনৰ কাম কৰি আছে কি ক'বা সমীৰণ কোৱা ভাল লাগিছে কাহিনীটা প্ৰথমবাৰ মানে একেলগে ময়ে কৰিছোঁ আৰু এইটো আমাৰ একেবাৰে এণ্ডিং টাইম যিহেতু আজি লেবাৰ ধৰি মানে প্ৰিণ্টিঙত যাব আৰু কিতাপখন আৰু বালে বহুত মৰম শুভেচ্ছা থাকিল আৰু সেই লিখা মেলাৰ মানে পৰা যেতিয়াৰ পৰা কৰোঁ আৰু সেই তেতিয়াৰ পৰাই মানে বাক চিনি পাওঁ বাৰ মানে বাভাগৰ কবিতা পঢ়িছোঁ বাভাগৰ লিখা পঢ়িছোঁ বাভাগৰ আৰু যেতিয়া ডিগবৈত তেতিয়া মানে কিবা এটা সাংস্কৃতিক অনুষ্ঠানত যাওঁ সেই সাংস্কৃতিক অনুষ্ঠানৰ প্ৰতিটো মানে অনুষ্ঠানতে বাক সদায় মানে আগভাগ হোৱা দেখোঁ আৰু মানে প্ৰতিখন অনুষ্ঠানতে বাৰ যি অৰিহণা যি যোগাত্মক পদক্ষেপ সদায় তেনেকৈ মানে চলি আহিছে তো আশা কৰোঁ অনাগত সময়ত বাৰ এটা সুস্থ শৰীৰ সুস্থ মন লৈ যাতে আৰু মানে অসমৰ সাহিত্য জগত সাংস্কৃতিক জগতখন যাতে ভাল এটা অৰিহণা যোগায় আমি তাৰে কামনা কৰিছোঁ আৰু 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 আহিবলগীয়া যিখন কিতাপ ঔফুলীয়া হোৱাত সমূহ পাঠকে আৰু যাতে আঁকোৱালি লয় তাৰে আমি কামনা কৰিছোঁ ধন্যবাদ গতিকে মই বিয়া নামৰ কিতাপখন অকণমান দেখাই দিওঁ মাৰ প্ৰথম সংস্কৰণখন আছিলে এইখন ডিগবৈ সাহিত্য সেৱা সমিতিৰ বেনাৰ ওলাইছিলে হোমাগ্নি এইখন মাৰ প্ৰথম কিতাপ আছিলে বিয়া নামৰ প্ৰথম কিতাপ আছিলে এতিয়া ইয়াতে এবাৰ মোৰ ফটো হ'ব আৰু ইয়াৰ দ্বিতীয় সংস্কৰণ ওলাব এবাৰ এইটো মাহতে উন্মোচন কৰিব আশা কৰোঁ আপোনালোকে কিতাপখন ক্ৰয় কৰিব আৰু ভাল পাব দুইখন কিতাপে আচলতে এখন আজি প্ৰিণ্টিঙত যাব গতিকে আমাৰ লগত থাকক আমাৰ গোটেইখিনি বস্তু দেখাই যাম মাহঁতৰ ইফালে অলপ লিখা মেলা কাম চলি আছে মই এতিয়া বহি আছোঁ ইয়াৰ পিছত আৰু এটা ঘৰত কাম আছে কি কাম হয়তো আপোনালোকক দেখামগৈ আমাৰ নতুন ইনিচিয়েটিভ এটা সেইটোৰ বিষয়েও ক'ম মাহঁতৰ আজি কাম হৈ লওক তাৰপিছত আমি তললৈ যাম কিবা কিবি কৰিম আৰু তলত গৈ পেলাই চাব ভিডিঅ'টো ইনিচিয়েটিভৰ কথা কৈছোঁ সেই ইনিচিয়েটিভটো আছিলে আমি এখন অনলাইন অসমীয়া গহনা আৰু কাপোৰৰ ষ্ট'ৰ আৰম্ভ কৰিছিলোঁ আৰু অলৰেডি মই ইনষ্টাগ্ৰামত দিয়া ষ্টাৰ্ট কৰিছিলোঁ কিন্তু ইউটিউবৰ জৰিয়তে আপোনালোকক জনোৱা নাছিল আৰু সেই অনলাইন ষ্ট'ৰখনৰ নাম হৈছে পাৰিজাত মোৰ এটি অতি প্ৰিয় নাম পাৰিজাত আৰু আচলতে যিসকল ক্ষুদ্ৰ ব্যৱসায়ী শিপিনীসকল আছে তেওঁলোকক আমি সহায় কৰাৰ ইচ্ছাৰে এইটো এটা ইনিচিয়েটিভ গ্ৰহণ কৰিছিলোঁ আৰু তাত আমি ধুনীয়া ধুনীয়া কাপোৰ আৰু থলুৱা অসমীয়া কপাৰ বেষ্ট নহয় যিমান পাৰোঁ চিলভাৰ বেষ্ট গহনা আমি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিম আপোনালোকে যদি ভাল পায় আমাৰ ইনষ্টাগ্ৰামত গৈ পেলাই কাপোৰবোৰ চেক কৰিব পাৰে যদি তেওঁলোকক আপোনালোকে অলপ হ'লেও সহায় কৰিবলৈ বিচাৰে আমাৰ জৰিয়তে তেওঁলোকে ভাল পাব আৰু আপোনালোকে কাপোৰখিনি ক্ৰয় কৰিব পাৰে খুব কম দাম এনেকুৱা নহয় যে বহুত একেবাৰে হাই ফাই দাম লগাই দিব তেনেকুৱা নহয় দামটো একদম ৰিজনেবল আপোনালোকেও ভাল পাব ভাল ভাল কালেকশ্যনছ আমি আপোনালোকৰ মাজলৈ আগবঢ়াই দিম বুলি আশা ৰাখিছোঁ তাৰ বাবে আমাক আপোনালোকৰ মৰম লাগিব কিন্তু মৰম আশীৰ্বাদ লাগিব সেইটো আপোনালোকে আমাক দি যাব আৰু কাপোৰবোৰ চেক কৰিবৰ কাৰণে আমাৰ ইনষ্টাগ্ৰাম আইডিটো তলত চাগে গৈ আছে তাত আমি পাৰিজাত কালেকশ্যন আমাৰ নামেৰে আছে চেক কৰিব পাৰে কাপোৰবোৰ কেনেকুৱা পায় আমাক জনাব আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ল'বলৈ আমাৰ কণ্টেক্ট নাম্বাৰ তলত গৈ আছে চাগে চ' আপোনাক কণ্টেক্ট নাম্বাৰটোত আপোনালোকে হোৱাটছআপ কৰিব আপোনালোকৰ প্ৰিয় কাপোৰযোৰ আমি আপোনালোকলৈ আগবঢ়াই দিম আৰু যদি আপোনালোক গুৱাহাটীৰ হয় তেনেহ'লে আমি নিজেই আপোনালোকৰ ওচৰলৈ যাম কাপোৰযোৰ মৰমত আপোনালোকক দিবৰ কাৰণে গতিকে আজি আপোনালোকৰ ওচৰলৈ কেইযোৰমান কাপোৰ লৈ আহিম ধুনীয়া ধুনীয়া আপোনালোকে চাব কেনেকুৱা লাগিছে আমাক জনাব গতিকে চাই থাকক হেল্ল' তো কেইযোৰমান কাপোৰ দেখাওঁ বুলি আপোনালোকৰ মাজলৈ আহিলোঁ যিটো ইনিচিয়েটিভটো লৈছোঁ গতিকে তেওঁলোকৰ কাপোৰবোৰ আপোনালোকৰ মাজলৈ আগবঢ়াবই লাগিব বেলেগে বেলেগে লৈ আছে চাগে আৰু বেলেগত দিলেই এযোৰ ধুনীয়া মিক্স পাটৰ কাপোৰ এইযোৰ মোৰ বিৰাট বেছি ভাল লাগিছে কাপোৰযোৰ চাওক এযোৰ মিক্স পাটৰ এযোৰ কাপোৰ ইয়াৰ লগত মেখেলা আছে আৰু ব্লাউজ পিচ আছে ইয়াৰ লগত প্ৰত্যেকযোৰ কাপোৰৰ লগতে ধুনীয়া ধুনীয়া ব্লাউজ পিচ আছে ইয়াৰ প্ৰাইচটো তলত দি দিম আপোনালোকে চাব আৰু ইয়াৰ কেইবাটাও কালাৰ আছে মই কালাৰকেইটা দেখাই দিছোঁ এটা হৈছে আজিকালি খুব চলিছে আচলতে এই কালাৰবোৰ পিচ কালাৰ হয় বহুত বেছি চলিছে এনেকুৱা কালাৰ তাৰপিছত এটা কি কয় এইটো ব্লুইছ টাইপৰ পাৰ্পল টাইপৰ ন লাইট কালাৰ মই কালাৰটো পাহৰি থাকিলোঁ আচলতে এইটো এটা কালাৰ আছে
येलो कलर আছে তাৰপিছত ডাৰ্ক ব্লু ব্ল্যাক টাইপৰ লাগিছে এইটো কালাৰ আছে খুব প্ৰিয় কালাৰ এইটা মোৰ গতিকে আপোনালোকৰ যদি ভাল লাগে ইনষ্টাগ্ৰামত আপোনালোকে পাব কাপোৰবোৰ চাব পাৰিব আৰু দাম বেছি নহয় চাব পাৰিব আপোনালোকে ট্ৰাই কৰি চাব এবাৰ ভাল পাব খুব ধুনীয়া এযোৰ কাপোৰ ভাবিলোঁ ইউটিউবৰ জৰিয়তে আপোনালোকক দেখাওঁ ইমান ধুনীয়া এই কাপোৰযোৰ মাজত গেৰো আছে এযোৰ হৈছে কটন নুনি কাপোৰ কামবোৰ দেখিছে কেনেকুৱা ধুনীয়া কাপোৰযোৰ আচলতে মই আগতে কাপোৰ ইমান চিনি নাপাইছিলোঁ কিন্তু আজিকালি নিজে যেতিয়া বিয়া হ'লো মেখেলাযোৰ পিন্ধিব লগা হ'ল কাপোৰবোৰ চিনি পাওঁ আৰু ইমান ধুনীয়া লাগে তেওঁলোকে বৈছে কাপোৰবোৰ বিৰাট বেছি ভাল লাগিছে গেৰো ডিজাইনৰ আছে ইয়াৰে কালাৰ আছে দুটামান মই দেখাই দিছোঁ ইয়াৰে এইটো এটা কালাৰ আছে আৰু এইটো এটা কালাৰ আছে বহুত বেছি ভাল লাগিছে আৰু যেহেতু ইয়াৰ প্ৰাইচটো মই তলত দি দিছোঁ আপোনালোকে ল'ব পাৰে আমাৰ পৰা ইনষ্টাগ্ৰাম পেজৰ পৰা বহুত ভাল লাগিছে মোৰ কাপোৰটো আচলতে দিবাংকৰ দিবা নেকি এযোৰ কাপোৰ নিদিয়া কি মোৰ আচলতে মই যিমানবোৰ কাপোৰ তেওঁলোকৰ পৰা আনো আধা কাপোৰ মই নিজে পেলাই থৈ দিওঁ মোৰ ইমান ভাল লাগে কাপোৰবোৰ আৰু এইযোৰটো বিৰাট ধুনীয়া লাগিছে যে অসমীয়া গহনাৰ লগত বিৰাট ভাল লাগিব কাপোৰযোৰ যদি আপোনালোকে ভাল পায় ইনষ্টাগ্ৰামত মই কাপোৰযোৰৰ ফটো আছে কিন্তু আপোনালোকে চেক কৰিব পাৰে আৰু যদি লাগে আমাক হোৱাটছএপ কৰিব আমি এতিয়া লাঞ্চ কৰিব আহিছোঁ ওচৰতে এখন থলুৱা জাতীয় খানা ভোজনালয় তো আমি ইয়ালৈকে আহিছোঁ এতিয়া ইয়াত লাঞ্চটো কৰি লওঁ তাৰপিছত ইয়াৰ পৰা আমি ওলাই যাম আকৌ তালৈকে আকৌ তাৰপিছত ক'ৰবাত ক'ৰবাত যাব আছে আপোনালোকক দেখাই থাকিম আৰু ক'ত ক'ত যাওঁ চব ব্লগটো চাই থাকিব ইয়াতে খবৰ কৰিছিলোঁ কি হয় শুকান মাছ পেকিং ফ্ৰাই কি হয় হ'ব আমি আপোনাৰ পূজাৰ থালি থালি অনলি 50 रुपीज राजगढ़ बाइलेंड ट्रीट আছে আপোনালোকে ট্ৰাই কৰিব পাৰে বিৰাট টেষ্টি হয় মাত্ৰ আৰম্ভ কৰিলে খোৱা টেষ্টি হয় মাৰ এইটো ছেকেণ্ড টাইম মোৰ এইটো ফাৰ্ষ্ট টাইম মায়েহে মোক আনিছে দেই খাবলৈ কাৰণে নে কি কোৱা দীপাংকৰ ভাল লাগিছে ন এইখন চাওক এবাৰ কাহিখন এবাৰ চাই লওক আৰু और क्या मिलेगा 50 रुपीज़ में बच्चे की जान लोगे क्या सब दिया सब लगे आप पूरा प्रॉपर दी दी आम को प्रमोशन कारण भिडिओ मैं पैसा दिया ना तथापि मैं ভাল पाँच तथापि सब लगे चाई थको 14टा आइटेम ओनली 50 रुपीज़ करो ना पाए इतना चाई थको আমি এতিয়া খাই পেলাই আহিলোঁ আকৌ বেক টু দ্য প্ৰেছ তালৈ গৈ আছোঁ কিন্তু আমি বেলেগ জেগাত যাব হ'ব পাৰে তো আমি বাহিৰে বাহিৰে তাৰপৰা তালৈ ওলাই দিম তো ইমান টেষ্টি আছিলে খানাটো গোটেইখিনি খালোঁ মানে আপুনি ভাবিব নোৱাৰা টেষ্টি ইমান চিপ প্ৰাইজত তেওঁলোকে প্ৰভাইড কৰিছে কেনেকুৱা লাগিলে খাই অঁ আৰু আপোনাৰ বুফে ছিষ্টেম হয় আপোনালোকে যিমান ইচ্ছা খাব পাৰে ভেজ থালি হয় ভেজ থালিত 14টা আইটেম দিছে অনলি 50 रुपीज़ তাৰপিছত আমি কিবা এটা খালোঁ আৰু নন ভেজ টাইপৰ বস্তু এটা সেই আৰু তো বিৰাট ভাল লাগিলে সেইটো এক্সট্ৰা আছিলে তো অঁ ব্লগটো চাই আজি কণ্টিনিউ কৰে আজি ডাঙৰ ব্লগ হ'ব তো ব্লগ চাই থাকিব হাই গাইজ আমি ধুনীয়াকৈ খাই বইটো ল'লোঁ দীপাংকৰে দেখালেই চব গ'লেই তাৰপিছত আমি মাক ধুনীয়াকৈ প্ৰেছত থৈ পেলাই এতিয়া আমি আহিছোঁ কাম এটা মানে মাৰ কিতাপখনৰ কাৰণে অসম সাহিত্য সভাৰ সভাপতিৰ পৰা এটা শুভেচ্ছাবাণী লাগে সেইটো কেইবাদিনো আহিলোঁ বাৰু মাহঁতে তেওঁক নাপালে তো কুলধৰ শইকীয়া ছাৰক আমি লগ কৰিবলৈ গৈ আছোঁ তেওঁৰ পৰা এটি শুভেচ্ছাবাণী লাগে কিতাপখনৰ কাৰণে মাৰ চ' আমি তালৈকে গৈ আছোঁ চাওঁ তেওঁক এতিয়া পাওঁ নে নাপাওঁ আৰু যদি পাওঁ তেওঁৰ পৰা আনিবলৈ আজিয়ে চেষ্টা কৰিম গতিকে গৈ আছোঁ দীপাংকৰে খাই বৈ তাৰ বোলে টোপনি ধৰিছে এতিয়া ধুনীয়াকৈ খাই বৈ লৈছে পেট ফুল কৰি পেলাই তাৰ টোপনি আহিছে নেকি কয় টোপনি আহিছে খাই লোৱাৰ পিছত তাৰ চিন্তা নাই তাৰপিছত সি আৰু ধুনীয়াকৈ শুব পালে হ'ল আৰু ভাল লাগিলে খানাখিনি সঁচাই ভাল আছিলে মানে আমি মানে এক্সপেক্ট কৰা নাছিলোঁ 50 रुपीज़ত ইমানখিনি খানা পাম বুলি বাট ষ্টিল ভাল লাগিলে বহুত ভাল লাগিলে এতিয়া গৈ আছোঁ আমি দীঘলী পুখুৰী
তাত লগ পাম চ' আমি মানে শুভেচ্ছা বাণীটোৰ কাৰণে এখন দি থৈ আহিলোঁ লেটাৰ এখন 4 ডেইজৰ পিছত পাই যাম বুলি ক'লে এতিয়া আকৌ আমি প্ৰেছলৈ গৈ আছোঁ তাৰপিছত আজিৰ ব্লগটো ইমান শেষ কৰোঁ নেকি ঠিকে আছে তেনেহ'লে আজিৰ ব্লগটো আমি ইমানতে শেষ কৰোঁ বিকজ ঘৰলৈ যাম তাৰপিছত আমি শুমগৈ আৰু বহুত কাম আছে বাৰু একো নাই ঘৰত যাওঁ এতিয়া আৰু আজিৰ ব্লগটো কেনেকুৱা পালে আমাক জনাব